স্প্ৰাইট এটা बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम जैसे वेलकम बैक माय अनदर वीडियो आई लव ब्लॉगिंग দিয়ে নহওক আৰু হাঁহিৰে আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু মোৰ লগত মোৰ এটা নতুন বন্ধু আছে আপোনালোকক দেখুৱাম এই চেনেলটোত মই ভিডিঅ' বহুত কমেই দিওঁ তো এতিয়া সেইটো ছেটেল হৈ আছোঁ আমাৰ সৰু ৰুমটোত আৰু মোৰ ৰুমৰ এটা ওচৰৰ ৰুমটোত থাকে মোৰ এটা বন্ধু তো দেখুৱাম তাৰ ৰুমটোত পৰিপাটি বহুত তো চাই থাকক ভিডিঅ'টো আজি কি কৰোঁ কি নকৰোঁ গোটেই ৰুমটোত আমি খালি ৰাতিটো আমি একোটা ৰুমত দিনটো আমি থাকোঁ নিজৰ কাৰ্যসূচী মানে নিজৰ যি কামত মানে ব্যস্ত হৈ আছোঁ সকলোবিলাক কম লাহে লাহে তো ধৈৰ্য ধৰক আৰু ভিডিঅ'টো চাই থাকক বন্ধুজনে এইজনে আমাৰ ৰাভাদা যিহেতু এইটো চেনেলত মই ভিডিঅ' বহুত কমেই দিওঁ কাৰণ মোৰ সেইটো চেনেলত অলৰেডি বহুত ভিডিঅ' দি থাকে আৰু মই ইয়াৰ থকা ইয়াৰ পাৰফিউমবিলাক বিৰাট বেছিকৈ ইউজ কৰোঁ কাৰণ ই বহুত দামী যিহেতু পাৰফিউম ইউজ কৰে সেইকাৰণে মই ইয়াৰ পৰা মানে আৰু ক'লোঁ যে ইয়াৰ ৰুমটো বহুত পৰিপাটি সঁচাকৈ ইমান মোতকৈ বহুত ধুনীয়াকৈ ৰাখে ৰুমবিলাক চাওক কাৰণ আৰু আমি এই ৰুমটোত কিমান দিন থাকিম নাজানো এতিয়া তো অলৰেডি 4-5 মাহ হৈ গৈছে মোৰ বেছি দিন হোৱা নাই 3 মাহমান হ'ল আৰু কিমান দিন থাকিম এইটো নিশ্চিত নহয় তো চাই থাকক ভিডিঅ'টো আপোনালোকে কি কৰোঁ আজি তো এইটো চেনেল গমেই পায় ভিডিঅ' বহুত কম পৰে 5টামান ভিডিঅ' পৰিছে এতিয়ালৈকে আৰু ৰাভাই এতিয়া দৰ্জা বন্ধ কৰিলে আৰু মই বন্ধ কৰি ওলাওঁ মানে কি হয় ঘৰৰ পৰা আহিছোঁ আজি মায়ে পঠাই দিছিলে এইকেইটা বস্তু আৰু খাবলগীয়া একো নাই যিহেতু লৈ আহোঁ অলপমান কাৰণ 7-5 দিনৰ প্ৰগ্ৰাম থাকে আমাৰ এই ৰুমটোত আৰু সোমবাৰে আহোঁ আৰু শুক্ৰবাৰে মই আবেলি কেতিয়াবা গুচি যাওঁ বা কেতিয়াবা শনিবাৰে কৰোঁ শনিবাৰে গুচি যাওঁ তো বেছিভাগ শনিবাৰে যাওঁ শুক্ৰবাৰে নাযাওঁ কেতিয়াবা যাওঁ শুক্ৰবাৰে তো যিহেতু শুক্ৰবাৰলৈকে এইটো ৰুমত থাকিব লগা হয় তো কিবা কিবি বস্তু লাগিবই খোৱাৰ কাৰণে তো সেইখিনি আমি সোমবাৰে যিদিনাখন আহোঁ ওচৰতে বজাৰখন আছে তো বজাৰৰ পৰা অলপ লৈ আহি থৈ দিওঁ আৰু সদায় ওলাব টাইম নহয় তো সেইকাৰণে কি হৈ থাকে আপোনালোকক দেখুৱাই থাকিম তো চাই থাকক ভিডিঅ'টো আমাৰ ৰাভা চাই চলাব স্কুটি কেলাই কি দিছা তো এইটোৱে হ'ল চাবি স্কুটিৰ তো বল ধুনীয়া পৰিৱেশ দৰ্জা খুলি ল'লোঁ কাৰণ এই ৰুমটোতে কিমান দিন থাকিব লাগিব মই নাজানো এতিয়া তো এনেকৈ কিবা এটা কামৰ কাৰণে ইয়াতে ৰহি আছোঁ আৰু এই গ'লোঁ আৰু বজাৰ অলপমান কৰি লৈ আহোঁ লাইটটো জ্বলাই দিয়ে লাইটটো জ্বলা উৰি যাবি নহ'লে বজাৰ কৰিব ওলালোঁ আৰু সন্মুখত দেখিছে ইমান লাইটিং তো কি বস্তু এইটো হ'ব কওকচোন আপোনালোকে যদি জানে যদি ইয়াৰে ওচৰৰ কোনোবাই চাই আছে ভিডিঅ'টো তো দেখিলে গম পাব চাগে আপোনালোকে কি বস্তু এইটো তো ওচৰৰ পৰা দেখাই দি আছোঁ তো এতিয়া ৰাস্তাটো এনেকুৱাই বৰষুণ দিনত বহুত অসুবিধা হয় কিন্তু আমি এডজাষ্ট কৰি লওঁ আৰু কি সুন্দৰ পৰিৱেশ এটা চাওক তো এতিয়া ওচৰতে আছে এটা পেট্ৰল পাম্প পেট্ৰল যেতিয়া আমাৰ প্ৰব্লেম হয় ক'ৰবাত যাবলগীয়া হয় ইয়াতে ভৰাই লওঁ আৰু গৈ থাকোঁ তো ওচৰত আছে বজাৰখন আমি এতিয়া বজাৰৰ পৰা অলপমান নিজৰ এই 5 দিনৰ বাবে কাৰ্যসূচীৰ বাবে লৈ আহোঁ অলপমান তো এইখনত আমি গৈছিলোঁ চাহ খাবলৈ এইখন চাহ গাহৰিৰ দোকান ধুনীয়া ধুনীয়া কচুৰি গিফ্ট দিলে মোক নেকি সপ্তাহটো চলাৰ কাৰণে আমি আনিছোঁ লেচেৰা কাৰণ ৰাভাই বিৰাট ভাল পায় লেচেৰা আই লাভ লেচেৰা এণ্ড বিনছ আৰু জলকীয়া খাই বহুত ভাল পায় সেইকাৰণে জলকীয়াটো খাই জুবিনে একদম মই ভাল পাওঁ খাই তো জলকীয়া আনিছোঁ আৰু আজি পেটটো গৰম হৈছে ৰাভাই এনেকুৱা বস্তু খোৱালে ঠাণ্ডা কৰাৰ কাৰণে এইটো লৈ আহিছোঁ স্প্ৰাইট বাকীখিনি আজি নহয়
বাকীখিনি লাহে লাহে খাম তো এনেকৈ বস্তুবিলাক চিজিল কৰি থৈ দিওঁ এতিয়া তো আৰু ৰাতিটোৰ কাৰণে আৰু আনিছোঁ ঘৰৰ পৰা কল আৰু বনাব লাগিব অলপ পাছত ধুনীয়াকৈ ভাত আৰু ৰাভাই হেল্প কৰি দিব কল আমি আনিছিলোঁ স্প্ৰাইট এটা আৰু এই আৰু খাব লগা এনেকৈ খালোঁ ৰাভা আৰু এইফালে মই খাই দাই এতিয়া আৰম্ভ কৰিম নিজৰ কাৰ্যসূচী এনেকৈ আমি থাকিম কিমান থাকোঁ নাজানো ঘৰটোত তো ৰাভা কি ভাবিছা তই কওক এইবাৰ ইয়াৰ পৰা গৈ কি কৰিবি নতুন কি প্লেনিং আমাৰো কম ভালে ভালে এই চেনেলটোত যিসকলে এতিয়ালৈকে মোৰ চোৱা নাই ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ বহুত একদম এতিয়াও হোৱা নাই মোৰ 20টা ছাবস্ক্ৰাইবাৰ কমপ্লিট আপোনালোকে ইমানেই শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক যেন এদিন 1K হৈ যাব 2K হৈ যাব 1 মিলিয়ন হৈ যাব আপোনালোকক পাৰ্টি খাবলৈ মাতিম মই আৰু সকলোকে বিৰিয়ানী খুৱাম চিয়'ৰ আৰু এই ৰাভা আছে সন্মুখত আজি ৰাভাৰ সন্মুখত কৈছোঁ বিৰিয়ানী খুৱাম 1 মিলিয়ন যেতিয়া ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব মহামায়াত যাবি না য়েছ মহামায়াত বিৰিয়ানী খুৱাম আপোনালোকক এতিয়া আমাৰ খোৱাৰ মানে আৰম্ভণি ষ্টাৰ্ট কৰিছোঁ দেখুৱাই আছোঁ কি কি বনাম আজিৰ কাৰণে ৰাতিৰ আহাৰ আমাৰ তো চাই থাকক আহি গৈছে মোৰ ৰুমত আৰু ৰাভাদাই কাটিব ঘৰৰ পৰা আনিছিলোঁ আজি একদম ফ্ৰেছ পটল আৰু পিঁয়াজ অলৰেডি কাটিলে আৰু আমাৰ মানে ৰাভাদাই জলকীয়া খাই বিৰাট ভাল পায় তো জলকীয়া ৰেডি আৰু আলু এটা দিম মানে এইটো ৰাভাদাই বনাব আলু ফ্ৰাই আৰু মানে পটল ফ্ৰাই এটা মিক্স একদম আৰু ইফালে চাউল ধোৱাৰ কাৰণে ৰেডি কৰিছোঁ দালি আছে আৰু নেমু এটা লৈ ল'ম টেষ্টি হৈ যাব তোক দেখুৱাই আছোঁ আজি কেনেকুৱা আমাৰ ৰাভাদাই বনায় আৰু মিক্সাৰ আৰু দুজনে মিলি বনাম কেনে হ'ব আজি খানা একদম মজা তো আমি এনেকৈ মিলি জুলি বনাই খাই লৈ আছোঁ আৰু এনেকৈ আমাৰ মানে যিমান দিন আমাৰ খানা খাদ্য চলি থাকে আমি এনেকৈ চলি থাকিম ৰুমটোত ভালকৈ বস্তুবিলাক ভালকৈ কৰিবি বুজিছা আৰু ৰাইজকো দেখাম আমি কি কি খাওঁ কি কি নাখাওঁ মাংস বেছি কমে খোৱা হয় মানে ৰাভাদাই মাংস বিৰাট বেয়া পায় সেইকাৰণে মাংসটো কমে খাওঁ ভেজিটেৰিয়ান মানুহ একদম সেইকাৰণে ঠিক আছে তো চাই থাকক তো চাউলটো এনেকৈ ধুই ল'লোঁ আৰু ইয়াৰ পাছত পানীৰে ভালকৈ মোহাৰি ধুই এতিয়া মই ভৰাই দিম আৰু ৰাভাই এইফালে মানে চব্জি যিটো কাটি আছিল লেচেৰা নাছিলে তো কাটি আছিলে আলু কাটি আছিলে তো মই অলপমান ফটাফট দালিটো বহাই আৰু ভাতটো বহাই দিম আৰু ৰাভাৰ হোৱালৈকে দালি ভাত হৈ যাব তেতিয়া চব্জিটো ৰাভাই বনাই দিব তো চাই থাকক আপোনালোকে এইখিনি পানী আমাৰ দুজনৰ কাৰণে মানে ভাত চাউল দিলোঁ আৰু ৰাভাদাই মানে ভাতটো বহুত বেছি ভাল পায় খাই সি মানে একদম কাঁহীখন ফুল কৰি নিদিওঁ না বিৰাট খং উঠি যায় তো এতিয়া অলপ ব্যস্ত হৈ আছে মোবাইলত কিবা কাম কৰি আছে ফাইনেন্সৰ মানুহটো বৰ্তমান সি আৰু এনেকৈ মই গেছত উঠাই দিলোঁ গোটেইখিনি বস্তু অলপ পাছত ধুব লাগিব মানে এতিয়া দিব লাগিব দাইল আৰু দুটা মিক্স দালি এইটো দালিটো কি বুলি কয় মচুৰ আৰু মগুনা তো মই নাজানো ভালকৈ মোৰ কনফিউজন লাগি যায় দালিৰ ক্ষেত্ৰত তো এতিয়া গেছটো জ্বলাই লৈ আছোঁ আৰু সুন্দৰ খানাৰ পৰিৱেশ এটা হৈ যাব ইয়াতে আচলতে আমি এনেকৈ বনাওঁ মিলিজুলি দুজনে কাৰণ অলপ সময়ৰ ভিতৰত সোনকালে কৰোঁ আৰু বাচনবিলাকো আমি দুজনে মিলিজুলি ধুওঁ যদি সি খহে মই ধুওঁ মই ক'লোঁ যে বাচনৰ কথা ক'লোঁ যে আপোনালোকে নাভাবিব আৰু খোৱাটো মানে কি হ'ল এই যে আমি খোৱাৰ পৰা লেতেৰা হয় সি চাৰ্ফ দি খহে আৰু মই পানী দি উঠাই দিওঁ তো এনেকৈ সোনকালে হ'লে ভালো হয় আমাৰ কাৰণ এই ল'ৰা কাৰণেতো ইমান মানে ঘৰতো কৰা নহয় না তো আমি এই কাৰাগাৰৰ ভিতৰত কৰি আছোঁ সকলোবিলাক কাম তো এনেকৈ চলি আছে আপোনালোকে চাই থাকক ডেইলি ব্লগ পাই থাকিব আপোনাৰ আমি কি কি খাওঁ কি কি কৰোঁ আপোনাক সদায় দেখুৱাই থাকিম এয়া হ'ল আলু তো এই আলু কেনেকৈ চেলিব লাগে চাওক মোক নেদেখ এয়া হৈছে আলু একদম হালধীয়া আলু কেনেকৈ চেলিব লাগে এনেকৈ লাহে লাহে একদম বঢ়িয়াকৈ চেলিব যাতে আলুৰ মাংসখিনি উঠি নাযায় কাৰণ আৰু দাম আছে পইচা খৰচ কৰিব আপোনালোকে যিহেতু অকল যাতে বাকলিটোৱে উঠায় তো এনেকৈ হৈ গৈছে এইটো তো খং উঠিছে ৰাভাদাৰ কৈ আছে মানে সি মানে এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা বৰ আঁতৰি থাকে
তো এতিয়া যিয়ে নহওক তো ৰাভাদাৰো চেনেল আছে ৰাভা ব্লগিং, তো চাব আপোনালোকে। এইটো কাৰণ আমি বইল দিম, মানে কিবা নকৰোঁ আৰু এই সিদ্ধ মানে খালি অনলি সিদ্ধ কৰিম। তাৰপাছত এই পিঁয়াজ আৰু জলকীয়া কাটি আছে তাতে, আৰু তাতে আমি একো নাই। তাৰপিছত আমি ইয়াতে হোৱাৰ পাছত মানে যেতিয়া মানে একদম বইল হৈ যাব না, তেতিয়াৰ পাছত আমি নিমখ অলৰেডি দিছোঁ ইয়াতে, পিঁয়াজ আৰু জলকীয়াটো দি দিম আৰু অলপমান তেল ঢালি দিম। তো এনেকৈ হৈ যাব দালি আৰু ভাত। আৰু যেতিয়া এইখন চব মানে কিবা কৰি আছে, এখন ভাজি বনাব, মানে একদম ফ্ৰাই ভাজি, তো তাতে আমি মছলাবিলাক দিম, হালধি নিমখ আৰু কিবা কিবি আনিছিলোঁ মানে মাংসৰ কাৰণে মিট মছলা চিট মছলা, তাতেও আমি ইউজ কৰোঁ কাৰণ খাই ভাল লাগে। কাৰণ মাংস নাই, আমাৰ মাংস কাটোত নাই, মানে মাংসটো আমি বেছি খোৱা নহয়, সেইকাৰণে আমি মিট মছলা আনিছিলোঁ ঠিকেই, কিন্তু ব্যৱহাৰ হয় আমাৰ এই ভাজিতে। তো বিৰাট গৰম, কাৰেণ্ট গুচি গ'লে কাৰণে চলাটো কৰি দিলোঁ, এনেকৈ থাকিবলগীয়া হৈছে এতিয়া। তো উপায় নাই আৰু, বিৰাট গৰম। তো যিটো বনাই আছোঁ এতিয়া আৰু গেছৰ গৰমটো আহি যায়, লগতে সিফালৰ গৰম আৰু ৰুমৰ গৰম একদম, মানে কাৰেণ্ট গুচি যোৱাৰ কাৰণে চলা কৰি দিলোঁ আৰু। বেয়া নাপাব ৰাইজ, চাই থাকক ভিডিঅ'টো। তো এনেকৈ ফ্ৰাই বনাই আছে ৰাভাদাই, দালি হৈ আছে এইফালে, আৰু মই এতিয়া ফেনটো গুচাই দিওঁ দালিৰ। দালিত ফেন লগাইছে নেকি? তো মানে এই যে বগা এটা ফেন পৰি যায় তৰফ, সিটো গুচাই দি আছোঁ। এইটো গুচালে কি হয়? অলপ চাফা হ'ব, মানে ভাল হ'ব, লেতেৰাখিনি ওলাই যায় দালিখিনি বইল কৰাৰ পাছত। বহুত কেমিকেল দিয়া থাকেতো। তেনেকৈ হৈ আছে ফ্ৰাই, চেমু কাটা হৈছে আৰু এইখিনি দালিত দিয়াৰ কাৰণে পিঁয়াজ জালুক ৰেডি, বাকী হৈ আছে, আমি খাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু সকলো ৰেডি, ভাত, এইফালে দাইল আৰু ভাজি, কিবা নাজানো, আৰু নেমু আমি কাটি লৈছোঁ কাঢ়িয়ে কাঢ়িয়ে, আৰু আমি এনেকৈ খাই লওঁ এতিয়া। বন্ধুসকল, এনেকৈ আমি খুব বেছি 45 মিনিটৰ ভিতৰত আমাৰ ভাত দালি আৰু ভাজি সম্পূৰ্ণ কৰিলোঁ, আৰু এতিয়া খাই লওঁ। খাই লোৱাৰ পাছত ৰাতি কি কৰোঁ সকলোখিনি দেখুৱাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। আৰু ৰাভাদাই ভাত বাঢ়ি আছে আৰু খাব লাগে, দেৰি নাই আৰু। বেছি দেৰি কৰিলে কি হ'ব? দেৰি কৰাটো বহুত ভাল কথা নহয়, যিহেতু সন্মুখত ভাত আছে, খাব লাগে। কাৰণ নিৰামিষে খোৱা মানুহ আমি, কোনো ৰকম খাওঁ আৰু। ঠিক আছে, বাই ৰাইজ, খাই লওক। বঢ়িয়া বঢ়িয়া। বন্ধুসকল, খাই লৈ আজৰি এতিয়া, ধুই পখলা হৈ গ'ল আমাৰ একেবাৰে, আৰু এতিয়া একদম দগৰি খাই দিলে। তো এনেকৈ খালোঁ, আৰু খোৱাৰ পাছত এতিয়া মই ঔষধ দিওঁ, কাৰণ এইটো চেনেলত মই অলৰেডি কোৱা নাই, মোৰ যিটো অৰিজিনেল যিটো চেনেল সেইটোত মই কৈছোঁ যে মই লেচিক চাৰ্জাৰী হৈ গৈছে। তো হৈ যোৱা এতিয়া 3 মাহে হ'ল, আজি সম্পূৰ্ণ হ'ব। তো ভিডিঅ' চেনেলত ছাবস্ক্ৰাইব নকৰিব দেই, এইটো ডুপ্লিকেট, সেইটোহে অৰিজিনেল। তো এইটোতো কৰিব পাৰে আপোনালোকে, যে ভিডিঅ'বোৰ চাই থাকি ভাল পায়, কৰি থাকক। সেইটো চেনেলটো চাবই, মোৰ এইটো অৰিজিনেল চেনেল, এইটো মোৰ মানে ছাইড চেনেল বুলি ক'ব লাগিব। তো এই আৰু ৰুমত আছোঁ আমি দুজনে, তো সি ইটো ৰুমত থাকে, আগৰ ৰুমটোত, মই ৰুমত থাকোঁ। এই আৰু খোৱা লোৱা একেলগে হয় আমাৰ। তো খালোঁ এনেকৈ, চাওক আৰু ভিডিঅ'টো আহি থাকিব, ভিডিঅ' নতুন নতুন।